তিৱা অসমৰ নগাঁও, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাতে তিৱাসকলৰ ঘাই বসতি যদিও ধেমাজি, কামৰূপ জিলাৰ দক্ষিণ পূব অংশত, লখিমপুৰ জিলাৰ কেইখনমান গাঁৱত আৰু যোৰহাটৰ ওচৰৰ তিতাবৰত কিছুসংখ্যক তিৱা লোক আছে। তিৱা ভাষাত তি মানে পানী আৰু ৱা মানে উচ্চমানৰ। তিৱাৰ আন এক অৰ্থ হৈছে মিঠা। তিৱাসকল মূলত তিব্বত অঞ্চলৰ। তিব্বতৰ পৰা ব্ৰহ্মপুত্ৰৰ নামনিলৈ আহি তেওঁলোকে নিজকে তিৱা বুলি পৰিচয় দিয়ে। তিব্বতীয় শব্দটো কালক্ৰমত গৈ তিৱা হ'বগৈ পাৰে। পূৰ্বে এই জনজাতি লোকসকল লালুং নামে পৰিচিত আছিল যদিও বৰ্তমানে এওঁলোকে নিজকে তিৱা বুলি চিনাকি দিহে ভাল পায়। তিৱাসকল পাহাৰ ভৈয়াম উভয়তে বসবাস কৰি আছে। অসমৰ মুঠ অনুসূচিত জনজাতিৰ ৫.২০% লোক তিৱা জনগোষ্ঠীৰ। তিৱাসকল কেইবাটাও কুলত বিভক্ত, যেনে মছৰং, মাছেৰেং, হুকাই, লম্ভৈ, মাগৰ, মাদাৰ, আমচি, আমফি, পুমা, আমচং, কাৰখ, খলাৰ, খৰাই, মছলাই, মিথি, ফামজং, দাৰফাং, দামলং, লাদুৰ, পুৰু, চাগ্ৰা, মালৈ, আগাৰা, চমচল, কচ, চলং, মুনি, মেলাং, লৰম আদি। ইয়াৰ ভিতৰত মছৰং আৰু মাছেৰেং কুলক শ্ৰেষ্ঠ বুলি কোৱা হয়। ভৈয়ামৰ তিৱাসকল বিহু উদযাপন কৰে পিছু হিচাপে। ছগ্ৰা হৈছে তিৱাসকলৰ বসন্তকালীন উৎসৱ। তিৱাসকলৰ চামাদি ডেকাচাং সদৃশ হৈছে সাংস্কৃতিক প্ৰতীক। তিৱা মহিলাসকলে পৰম্পৰাগত সাজ-পাৰ নিজে প্ৰস্তুত কৰি লয়। তিৱা সাজ-পাৰসমূহ যেনে কাছং মেখেলা, ফাচকাই বুকুত পিন্ধা, জজফাই, নাৰা কঁকালত পিন্ধা আদি বিভিন্ন ৰং আৰু ফুলৰ চানেকিৰে